পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ আলোচনা কৰিবলগীয়া পাঠটি হৈছে এলজেব্ৰা, যাক আমি বীজগণিত বুলি যাওঁ। ইয়াৰে প্ৰথমটো কুৱেশ্যন হৈছে x + 1/x = 5, দেন x² + 1/x² = what? এতিয়া কুৱেশ্যনটোত কৈছে কি যে x + 1/x যদি 5 হয়, তেনেহ'লে x² + 1/x² কিমান হ'ব? ইয়াৰে কিছুমান চমু পদ্ধতি আছে। আমি বিশেষকৈ দীঘলীয়া পদ্ধতিত আমি যাব নিবিচাৰোঁ, কিয়নো আমাৰ যিকোনো কম্পিটিটিভ এক্সামত কিছুমান সময় বান্ধি দিয়া থাকে। সেই সময় অনুসৰি আমি বহুত কুৱেশ্যন ছল্ভ কৰিব লাগে। চ' ইয়াৰে প্ৰথম কুৱেশ্যনটো আমি যদি ছল্ভ কৰোঁ, x² আৰু 1/x² মানটো যদি উলিয়াবলৈ যাওঁ, প্ৰথমতে আমি ইয়াতে একদম চমু 5² - 2 = 25 - 2 = 23। এইটো হৈছে ইয়াৰ এনচাৰ। এইটো কেনেকৈ উলিয়ালোঁ? ইয়াৰে কিছুমান কনচেপ্ট আছে। ছাপ'জ কনচেপ্টটো হ'ল কি, ফাৰ্ষ্ট কনচেপ্টটো প্লাছ আৰু প্লাছ যদি থাকে চাইনটোত, তেনেহ'লে ই সদায় মাইনাছ হ'ব। ছাপ'জ কুৱেশ্যনটো চাওক, কুৱেশ্যনটোত ইয়াতো প্লাছ আছে আৰু ইয়াতো প্লাছ আছে। চ' দুটা জেগাত যদি প্লাছ থাকে, তেনেহ'লে তাক কি বুলি কোৱা হ'ব? মাইনাছ বুলি ধৰা হ'ব। হৈ গ'ল। ইয়াতে আমি প্ৰথমতে পালোঁ যে 5² ইয়াত যেনেকৈ 5 দিয়া আছে, 5ক আমি স্কোৱাৰত কিবা কৰিলোঁ, তেতিয়া 25 পালোঁ। আৰু ইয়াৰ লগত স্কোৱাৰ থকাৰ কাৰণে আমি কি কৰিলোঁ? -2 কৰিলোঁ। -2 কৰাৰ কাৰণে ইয়াৰ এনচাৰটো হৈছে, বুজি পাইছে চাগে নিশ্চয়। ইয়াৰে কনচেপ্ট নাম্বাৰ 2টো হৈছে কি, মাইনাছ আৰু যদি মাইনাছ থাকে, ছাপ'জ কুৱেশ্যনটোত ইয়াতো যদি মাইনাছ থাকে আৰু ইয়াতো যদি মাইনাছ থাকে, তেনেহ'লে এইটো প্লাছ হ'ব। কেতিয়াবা প্লাছ আছে আকৌ মাইনাছ আছে, তেতিয়াহ'লে প্লাছ হ'ব। মাইনাছ আৰু যদি প্লাছ থাকে, তেনেহ'লে এইটো প্লাছেই হ'ব। চ' এই চাৰিটা কনচেপ্ট আপোনালোকে মনত ৰাখিব, যাতে এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে, এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি অতি সহজে চমু পদ্ধতিৰ সহায়ত আমি এই কুৱেশ্যনটো ছল্ভ কৰিব পাৰোঁ। হৈছে আমি -2ক লৈ যদি কৰি চাওঁ, তেনেহ'লে x আৰু x - 1/x = 5 দিয়া আছে, আৰু x² - 1/x² মান উলিয়াব লাগে। তেনেহ'লে আমি আগতে ফৰ্মুলাটো পাইছিলোঁ যে দুটা কুৱেশ্যনত যদি কি থাকে, যদি মাইনাছ থাকে, ছাপ'জ ইয়াতো মাইনাছ আছে আৰু ইয়াতো মাইনাছ আছে, তেনেহ'লে আমি কি কৰিম? মাইনাছ, আমি জানো যে কনচেপ্টটো মাইনাছ আৰু মাইনাছ থাকিলে তাক কি কৰা হ'ব? প্লাছ কৰা হ'ব। চ' 5² + 2 = 25 + 2 = 27। এইটোৱে হৈছে চমু পদ্ধতিটো। এইটো প্ৰশ্ন হৈছে একেই, আমি প্ৰথমৰ মানটো একেই লৈছোঁ, ইয়াতে 5 লৈছোঁ, প্ৰথমৰ মানটো 5 লৈছোঁ, আৰু ইয়াতে কিউব আছে। কিউব থাকিলে কি হয়, প্ৰথমতে আমি কিউবটোৰ লগত প্ৰথমতে 5 কিউব কৰিলোঁ, আৰু প্লাছ আছে যেতিয়া আমি কি কৰিম? মাইনাছ কৰিম। মাইনাছৰ লগত প্ৰথমতে ইয়াক আমি a বুলি ধৰিম, আৰু ইয়াক আমি কি কৰিম? b বুলি ধৰিম। চ' ইয়াতে যদি ধৰা হয়, তেনেহ'লে 5 × 3, এই দুটাক a আৰু b, ab মানে ab বুলি আমি মনতে ধৰি লৈছোঁ। চ' কিমান হ'ব? 125 - 15। চ' ইয়াৰে এনচাৰটো হ'ব 110। কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4টোত কৈছে কি, x - 1/x = 5, তেনেহ'লে x³ - 1/x³ হ'লে কিমান হ'ব? চ' আমি কিউবত যদি কৰোঁ, প্ৰথমতে কোৱা হৈছিলে কিউবত কৰিলে কি হ'ব, যে 5 আমি প্ৰথমতে 5ক কিউবত লৈ গ'লোঁ, মাইনাছ কি আছিলে ইয়াত? মাইনাছ আছে কাৰণে মাইনাছে আমি প্লাছ কৰি ল'লোঁ, প্লাছ ইয়াৰ লগত 5 × 3। চ' ইয়াৰ এনচাৰটো হ'ব 125 + 15। চ' ইয়াৰে এনচাৰটো হৈ গ'ল 140। চ' ইয়াৰ এনচাৰটো হ'ব 140। নিশ্চয় আপোনালোকে বুজি পাইছে। এনেদৰে আমি কৰিব লাগিব। শ্বৰ্ট ট্ৰিকটো কৈছে কি, 5ৰ আমি কিউব উলিয়াই ল'লোঁ, 5ৰ কিউব হৈছে 125,
আৰু মাইনাছ 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 থকাৰ কাৰণে আমি প্লাছ কৰিলোঁ, প্লাছ কৰাৰ পাছত ইয়াৰ লগত 5ৰ লগত এই যিটো নেকি পাৱাৰ, এই পাৱাৰটো পূৰণ কৰি দিয়াৰ লগে লগে ইয়াৰ এনচাৰটো পোৱা যাব। নিশ্চয় আপোনালোকে বুজি পাইছে। আকৌ আমি নেক্সট এটা কুৱেশ্যনলৈ যাওঁ। আমি আহি উপস্থিত হৈছোঁহি। ইয়াৰে আমি কি কৰিছোঁ যে ইয়াত প্ৰথমতে আমি কি কৰিলোঁ, আমি কৰা হৈছে ইয়াতে কৰা হৈ গ'ল এক্স স্কুৱাৰ কৰিছিলোঁ, এক্স কিউব কৰিলোঁ, এক্স টু দি পাৱাৰ 4 ওপৰত কৰিম আমি এতিয়া। এক্স টু দি পাৱাৰ 4 ওপৰত কৰাৰ লগে লগে প্ৰথমতে আমি এক্সৰ যিটো নেকি পাৱাৰ, এই পাৱাৰটো আমি ভাঙি ল'ম। 4ক যদি আমি ভাঙোঁ তেনেহ'লে 2 আৰু 2, তেতিয়াহ'লে আমি কি পাম, 4 পাম। 2 × 2 4 পালোঁ, নহয় জানো, বা 2 + 2 4 পালোঁ। এতিয়া কথাটো হ'ল কি, আমি যেতিয়া এইটো ভাঙি দিলোঁ পাৱাৰটো, তেনেহ'লে পাৱাৰটো ভঙাৰ লগে লগে এক্স স্কুৱাৰ ফৰ্মত গুচি আহিলে। এক্স স্কুৱাৰ ফৰ্মত যদি আহে তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁ 5 স্কুৱাৰ, প্লাছ প্লাছ থকাৰ কাৰণে মাইনাছৰ চাইন দিলোঁ। যদি এইটো হৈ গ'ল তেনেহ'লে কিমান হ'ব, 25 - 2 = 23। এইটো এটা ইকুৱেশ্যন হ'ল। চ' 23 যিটো ৰিমেইনিং আহিলে, 23ৰ ওপৰত এইটোৰ ওপৰত স্কুৱাৰ হ'ব। চ' 23 স্কুৱাৰ -2 = কিমান হ'ব? সেই প্ৰশ্নটোৰ ওপৰত যদি আমি চাওঁ, 23 আৰু 23ৰ মাজত যদি স্কুৱাৰ উলিয়াওঁ, 23 আপোনালোকে এইটোত স্কুৱাৰ কেনেকৈ উলিয়াব লাগে সেইটো অলৰেডি আপোনালোকক নেক্সট ক্লাছত দি দিম। 69 এফালে হৈ গ'ল 6 4, চ' 9 2 5, চ' 529 কি হৈ গ'ল, 529 2 হৈ গ'ল মাইনাছ, চ' 5 to 7 ইয়াৰ হৈছে এনচাৰ। চ' 527 হৈছে ইয়াৰ ৰাইট এনচাৰ হৈ গ'ল। নিশ্চয় আপোনালোকে বুজি পাইছে। চ' প্ৰথমতে আমি কৰিব লাগিব কি, যে যদি পাৱাৰটো যদি 4 থাকে, এক্স টু দি পাৱাৰ যদি 4 থাকে, সেই পাৱাৰটোক আমি কি কৰি ল'ম, স্কুৱাৰলৈ কনভাৰ্ট কৰি ল'ম। স্কুৱাৰলৈ কনভাৰ্ট কৰাৰ লগে লগে কি হ'ব, স্কুৱাৰটোত যদি কনভাৰ্ট কৰোঁ তেনেহ'লে ইয়াৰ লগত যিটো হ'ব, যেনেকৈ প্ৰথমতে আমি কৰিছিলোঁ যে স্কুৱাৰ 5 স্কুৱাৰ, স্কুৱাৰৰ ওপৰত কি আছে, আমি 2 আছে, 2টোক কি কৰিলোঁ, মাইনাছ কৰি দিলোঁ। মাইনাছ কৰাৰ পাছত কিমান পালোঁ, 25 পালোঁ, আকৌ -2 কৰিলোঁ 23। চ' 23ৰ ওপৰত এনেকৈ স্কুৱাৰ কৰাৰ লগে লগে স্কুৱাৰৰ এই যিটো নেকি 2, এই 2টো ইয়াত আহিলে, তাৰপাছত 529 - 2 = 527। নিশ্চয় আপোনালোকে এই কুৱেশ্যনটো বুজি পাইছে। যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। লগতে যদি ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। থেংক ইউ।